নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আমাৰ ভালেই। আজি মই বনাব লৈছোঁ গাহৰি মাংস, আৰু তাৰ কাৰণে এইবিলাক পিঁয়াজ, নহৰু, আদা, জলকীয়া কাটি ৰেডি কৰি ৰাখিছিলোঁ আৰু এইদৰে ভাজি ল'লোঁ। তাৰপিছত গাহৰিখিনি মই আগে বইল কৰি অকণমান ফ্ৰাই কৰি ৰাখিছিলোঁ। তাৰপিছত মাংসখিনি দি দিলোঁ ভজা পিঁয়াজত, আৰু দি দিছোঁ নিমখ আৰু লগতে মছলা পিছে বৰ বিশেষ দিয়া নাই। দিছোঁ জিৰা আৰু গৰম মছলা, আৰু দিছোঁ ঘৰত নিজে বনাই ৰখা এটা মছলা, যিহেতু আজি আমাৰ ঘৰত মছলা বেলেগ নাই সেয়েহে তাকে ব্যৱহাৰ কৰিছোঁ। আৰু অকণমান মাংসখিনি ভজাৰ পিছত আলু দি দিছোঁ, আৰু এইফালে লৈছোঁ শুকান খৰিচা, আৰু আলু আৰু মাংসখিনি অকণমান দেৰি ভজাৰ পাছত দি দিম শুকান খৰিচাখিনি। এয়া দি দিছোঁ মই শুকান খৰিচা। আৰু এইদৰে অকণমান দেৰি ঢাকি দিম। ঢাকি ৰখাৰ পিছত এয়া মই আকৌ লৰাই দিছোঁ। লগালগ লৰাই দিলে মানে অকণমান কিবা গোন্ধ এটা আহে, সেইকাৰণে খৰিচা দিয়াৰ পিছত লগালগ লৰাব নালাগে বুলি কয়। ময়ো সেইদৰে মই মানে শিকোঁতে তেনেকেই শিকিছোঁ। আৰু এয়া আমাৰ আজি ভাত সাজ হৈ গ'ল ৰেডি।